সময়ৰ আঁচোৰবোৰে ফালি পেলাইছে মোক। আৱেগৰ নদীত কক পকাই ফুৰিছোঁ আজিও। লাঞ্ছিত, বঞ্চিত, ঘৃণিত হৈ ব্যৰ্থ হৈ ৰৈছোঁ। ডেউকা ভাগি পৰিছোঁ এজনী চৰাইৰ দৰে। সময়বোৰক সুধিছোঁ বহুত কথা, কিন্তু সময়ো এতিয়া নিৰুত্তৰ। আৰু কিমান অপেক্ষা মোৰ, কিমান। বাটৰ ধূলিৰ দৰে জীয়াই আছোঁ মই। সমস্ত জগতৰ পৰা পলাই আহিও আজি জীয়াই আছোঁ। জীয়াই থাকিম এনেদৰে তিল তিলকৈ মৰহি মৰহি। প্ৰতি পল জীয়াই থাকিম সেই বিশেষ কোনোবাজনৰ অপেক্ষাত। জাকৰ মাজতো যে পাত পাতকৈ বিচাৰি ফুৰিছে তেওঁ। দুভাগ ৰাতিও মোৰ উজাগৰি অপেক্ষা তেওঁৰ বাবে। মোৰ বিশ্বাস এদিন সেই বিশেষজনে মোক উদ্ধাৰ কৰিবহি। লৈ যাব মোক এই জগতৰ দৃষ্টিৰ পৰা বহুত দূৰলৈ, বহুত দূৰলৈ, অন্য এখন জগতলৈ, য'ত মোৰ আধৰুৱা সপোনে প্ৰাণ পাই উঠিব, য'ত মোৰ